প্ৰথম জনাইছোঁ আছামৰ অন্য এক ভিডিঅ'লৈ। বহাগ বিহুলৈ এক মাহো নাই, বহাগ বিহুলৈ খুব কম দিন আছে, কিন্তু অসমৰ চুকে কোণে আপুনি এতিয়া ঢোলৰ মাত শুনিব। চ' বিহুৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বৰ্তমান ৰহাৰ শংকৰদেৱ নিকেতনৰ এই খেলপথাৰ প্ৰাংগণত আৰু ইয়াতে 7 দিনীয়াকৈ বিহুৰ কৰ্মশালা হৈ আছে। তো মই আপোনালোকক ভাবিলোঁ যে এই বিহু কৰ্মশালা বিহুৰ প্ৰস্তুতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। তো আহক, ইয়াতে হৈ আছে কণমানিৰ পৰা ডাঙৰলৈকে বিহু শিকি আছে আৰু এইবাৰ বিহু বৰ ধুনীয়া বিহু হ'ব। বিশেষকৈ যোৱা বছৰ কৰোণাৰ কাৰণে বিহু নহ'ল। তো আহক আমি আপোনালোকক সেই মুহূৰ্তবোৰ সেই পৰিৱেশ দেখুৱাওঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোলৈ ৰঙালী বিহুৰ আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কেনেকুৱা ফিল হৈছে? কৰ্মশালাত আহিলা, নাচি আছে, কেনেকুৱা লাগিছে? আজি কিমান দিন হ'ল? আৰু এইফালে চাওক, কণ মাইনাহঁতো ব্যস্ত বিহু নৃত্য শিকাত আৰু কিমান ধুনীয়াকৈ নাচি আছে চাওক। আৰু সঁচাকৈ এইবাৰ বিহু এক আনন্দময় বিহু হ'ব, বৰ এক ধুনীয়া বিহু হ'ব। চাওকচোন কিমান ইয়াতে লগ পালোঁ বাইদেউক। আপোনাৰ পৰিচয়টো? মই অভিনেত্ৰী নীলম নিৰ্মালী। হয়, বহুত ভাল লাগিলে আপোনাক লগ পাই। আপুনি বিহু শিকাই আছেনে? কিমান দিনৰ পৰা আছে? আমাৰ ইয়াত আজি 6 নম্বৰ দিন, কাইলৈ শেষ হ'ব। খুব ভাল লাগিলে আপোনালোকে, বিশেষকৈ আপুনি ইমান ধুনীয়াকৈ এটা পদক্ষেপ লৈছে, শিকাই আছে, খুব ভাল লাগিলে। আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, যিহেতু এটা বছৰ আমাৰ কৰোণাৰ মাজেৰে পাৰ হৈ গৈছে, গতিকে এটা বছৰ যিহেতু বেয়া সময়খিনিৰ মাজেৰে প্ৰত্যেকজন অসমবাসীয়ে পালন কৰিবলগীয়া হ'ল। আৰু তাতোতকৈ ডাঙৰ কথা আমাৰ প্ৰাণৰ উৎসৱ বহাগ বিহুটো, আৰু এই বহাগ বিহুটো যোৱা বছৰ কোনো এজন অসমবাসীয়ে পালন কৰিবলৈ নাপালে আচলতে। সেইবাবে পুনৰ বহাগ আহিছে, সেই দুগুণ উদ্যমেৰে আচলতে প্ৰত্যেকজন অসমবাসী ওলাই আহিছে। আৰু আমি আপোনালোকে দেখিছে, পৰিৱেশটো দেখি গম পাইছে চাগে নিশ্চয়, যিহেতু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত প্ৰত্যেকজন মানুহ নতুন উদ্যমেৰে ওলাই আহিছে পুনৰ প্ৰাণৰ উৎসৱ বহাগ উদযাপন কৰিম বুলি। গতিকে আশা কৰিছোঁ এই বহাগৰ ৰঙত প্ৰত্যেকজন অসমবাসীয়ে ৰাঙলী হৈ উঠিব। নিশ্চয় এনেকুৱা এটা বিহু হ'ব, বহুত ভাল হ'ব বা ধুনীয়া লাগিব। বিশেষকৈ যোৱা বছৰ কৰোণাৰ কাৰণে বিহু নহ'ল আৰু আপোনাক লগ পাই খুব ভাল লাগিল। আৰু বহুত শুভেচ্ছা আপোনালোকৰ ইউটিউব চেনেলটোলৈ। থেংক ইউ ভেৰি মাছ। ত' বিহুবলীয়া অসম আৰু অসম বিখ্যাত বিহুৰ কাৰণে আপোনালোকে জানে, মই এতিয়া উপস্থিত আছোঁ ইয়াত এই শংকৰদেৱ নিকেতন ফিল্ডত। আৰু মোৰ লগত আছে জয়ন্ত সোণোৱাল দা। যোৱাকালি মই আহিব নোৱাৰিলোঁ, ভাবিছিলোঁ কৃষ্ণমণি দা আহিছিলে হয়নে কালি। এয়া হৈছে জয়ন্ত সোণোৱাল দা। জয়ন্ত সোণোৱাল দাই বিহু কৰ্মশালাত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত, তেখেতে শিকাই আছে। ত' কেনেকুৱা ফিল কৰিছে আপোনাৰ অনুভৱ কওক? খুব ভাল অনুভৱ হৈছে। ইয়াত আচলতে বহুত সুন্দৰ ৰাইজৰ সহায়যোগ আৰু যিটো বিহুৱা দলে, শংকৰজ্যোতি বিহুৱা দলে আমাক সহযোগ কৰিছে, তাৰ বাবে তেখেতসকলৰ চিৰকৃতজ্ঞ হৈছে। কিমান মান আছে পাৰ্টিচিপেণ্ট? প্ৰায় আমাৰ ঢোল শিকাৰু নাচনীটো প্ৰায় 250 মান আছে। 250 মান মানে ইফালে আপোনাৰ শিকাই মানে বিহু গীত শিকাই আছে, ইফালে কণমানিহঁতো শিকাই আছে, ইফালে এওঁলোকে শিকাই আছে, আৰু সেইফালে আমাৰ ঢুলীয়াসকল শিকাই আছে। দেখিছে চাগে ঢুলীয়াসকল সিফালে আছে। আপুনি কি শিকায়? মই সকলোৱে শিকাওঁ। সকলো শিকায় আপুনি? চবতে প্ৰশিক্ষক হৈ আছোঁ, মুখ্য প্ৰশিক্ষক। আচ্ছা, সকলোতে চাবলগীয়া হৈছে তাৰমানে। তেখেত হৈছে বহুমুখী প্ৰতিভাৰে প্ৰতিপন্ন। তেখেতে চব জানে, চব শিকাব জানে, বিহু জানে শিকাবলৈ। হয়, আচ্ছা, বহুত ভাল লাগিলে আপোনাক লগ পাই। আৰু চবকে পাই ভাল লাগিলে। ভালকৈ নাচিব লাগে। এইবাৰ বিহু ভাল হ'বনে? ধুনীয়া হ'বনে? তো বিহু কৰ্মশালা চাই কেনেকুৱা পালে? এইবাৰ বিহু এটা বৰ ধুনীয়া বিহু হ'ব, ধুমধামেৰে বিহু এইবাৰ পাতিম। আমি চবেই নাচিম, চবেই একেলগে এনজয় কৰিম, খুব ভাল লাগিব। আপোনালোকক মই আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পুনৰবাৰ। তো এইখিনিকৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে চাই লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।